নমস্কাৰ। পৃথিৱী কাল্পনিক নহয়, পৃথিৱীৰ সঁচা অস্তিত্ব আছে। আগৰ ভিডিঅ'টোত পৃথিৱীক কাল্পনিক বুলি আলোচনা কৰা হৈছিল। এই ভিডিঅ'টো বুজি পাবলৈ হ'লে প্ৰথমে ডেছক্ৰিপশ্যনত বিৱৰণত এটা লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি প্ৰথম ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া আমি জানোচোন আহক কেনেকৈনো পৃথিৱীৰ এটা সঁচা অস্তিত্ব আছে। পৃথিৱীৰ সঁচা অস্তিত্ব আছে আৰু আমাৰ মানৱ জাতিৰো সঁচা অস্তিত্ব আছে। ইয়াৰ প্ৰথম কাৰণ হিচাপে মই ক'ম আমাৰ ভাবিব পৰা ক্ষমতা আছে, অৰ্থাৎ আমাৰ চিন্তা শক্তি আছে। মই এটা সৰু উদাহৰণ দিছোঁ। যদি আমি এটা ৰবট বনাওঁ, তাক যদি আমি চিন্তা শক্তি দিওঁ, আমি তাক এটা সীমালৈকেহে চিন্তা শক্তি দিম আৰু সেই চিন্তা শক্তিখিনি সি যাতে আমাৰ এগেইনষ্টত, আমাৰ বিপৰীতে ব্যৱহাৰ কৰিব নোৱাৰে, তেনেদৰে চিন্তা শক্তি দিম। কিন্তু আমাক যি চিন্তা শক্তি দিয়া হৈছে, আমাৰ যি চিন্তা শক্তি আছে, সেই চিন্তা শক্তি আমি কাৰোবাৰ সপক্ষেও লগাব পাৰোঁ, বিপক্ষেও লগাব পাৰোঁ। তাত কোনো সীমা নাই আৰু আমাৰ চিন্তা শক্তিৰো কোনো লিমিটেশ্যন বা সীমা নাই। দ্বিতীয় কাৰণ হিচাপে মই ক'ম আমাৰ অনুভৱ, ফিলিংছ, সুখ দুখৰ অনুভৱ আছে আৰু সেই অনুভৱখিনি ব্যৱহাৰ কৰি আমি ক'ব পাৰোঁ কোনটো ভাল, কোনটো বেয়া, কোনটো আমাৰ কাৰণে ভাল হ'ব, কোনটো আমাৰ কাৰণে বেয়া হ'ব, কোন আমাৰ বন্ধু, কোন আমাৰ শত্ৰু, আৰু ক'ব পাৰোঁ আমাক কোনোবাই ব্যৱহাৰ কৰিছে নেকি, আমাক কোনোবাই তলত ৰাখিবলৈ বিচাৰিছে নেকি, বা আমি কাৰোবাক তলত ৰাখিছোঁ নেকি। আমি ব্যৱহাৰৰ পৰা ধৰিব পাৰোঁ, সেই ব্যৱহাৰখিনি আমি অনুভৱ কৰিব পাৰোঁ। যদি কোনোবাই উন্নত সভ্যতাই আমাক বনালে হ'লে, তেতিয়াহ'লে আমাক সেই অনুভৱখিনি নিদিলেহেঁতেন, কাৰণ সেই অনুভৱৰ দ্বাৰা আমি এদিন বুজি পাম যে আমাক কোনোবাই বনাইছে। সেই উন্নত সভ্যতাই কেতিয়াও নিজে গাঁত খানি ঘঁৰিয়াল নোপোহে, অৰ্থাৎ আমাক সেই অনুভৱ, সেই চিন্তা শক্তি, অসীমিত চিন্তা শক্তি কেতিয়াও নিদিলে হ'লে। ইয়াৰ উপৰিও জীয়াই থকাৰ শক্তি উৎস। এটা ৰবটক চাওক, তাৰ জীয়াই থকাৰ শক্তিৰ উৎস এটাই, সেইটো হ'ল বিদ্যুৎ, অৰ্থাৎ কাৰেণ্ট। কিন্তু আমাৰ জানো এটা? আমাৰ অত্যাধিক। যদি আমি কামাণ্ডৰ দ্বাৰা, অৰ্থাৎ কম্পিউটাৰৰ কিছুমান ভাষাৰ দ্বাৰা, কম্পিউটাৰত যিখিনি ভাষা ব্যৱহাৰ কৰোঁ, সেই ভাষাখিনিৰ দ্বাৰা যদি আমাক নিয়ন্ত্ৰণ কৰিলেহেঁতেন, তেতিয়াহ'লে আমাক ইমানখিনি জীয়াই থকাৰ শক্তি উৎস হয়তো নিদিলে হ'লে। আমি সূৰ্যৰ পোহৰৰ পৰাই সেই শক্তি আহৰণ কৰি জীয়াই থাকিব পাৰিলোহেঁতেন, নহ'লেনো সূৰ্য বনোৱাৰ কি অৰ্থ থাকিল হ'লে। যিহেতু কম্পিউটাৰ ভাষা সহজ কৰিবলৈ চায়, গতিকে আমাৰ শক্তি উৎস সূৰ্যৰ লগত লিংক কৰিলেহেঁতেন, একেলগ কৰি দিলেহেঁতেন, অৰ্থাৎ সূৰ্য পোহৰেই আমাৰ বাবে যথেষ্ট হ'ল হ'লে। আকৌ খোৱা বোৱাৰ কোনো প্ৰয়োজন নাছিলে আমাৰ কাৰণে। ইয়াৰ উপৰিও আমি নিজে নিজক নিয়ন্ত্ৰণ কৰিব পাৰোঁ, অৰ্থাৎ নিজক নিয়ন্ত্ৰণ কৰাৰ যি ক্ষমতা, সেই ক্ষমতা আমাক প্ৰদান কৰা হৈছে। আমাৰ মগজুৱে সেই ক্ষমতা আমাক প্ৰদান কৰে। যদিহে আমাক বনালে হ'লে, তেতিয়াহ'লে আমি সেই ক্ষমতাৰ অধিকাৰী নহ'লোহেঁতেন। ইয়াৰ উপৰিও আমাৰ কল্পনাৰ ক্ষমতা আছে, আমি কল্পনা কৰিব পাৰোঁ আৰু সপোনো সেই কল্পনাৰ ক্ষমতাৰ পৰাই সৃষ্টি হয় বুলি ক'ব পাৰি। সেই কল্পনাখিনিকে হয়তো আমি সপোন ৰূপে দেখোঁ। গতিকে পৃথিৱীখনৰ এটা নিজস্ব অস্তিত্ব আছে আৰু সেই পৃথিৱীত আমি যি মানৱ জাতি আজি বৰ্তি আছোঁ, সেই মানৱ জাতিৰো নিজস্ব অস্তিত্ব আছে আৰু এই মানৱ জাতি, এই পৃথিৱী সঁচা, যাৰ সঁচা অস্তিত্ব আছে। ই কোনো কাল্পনিক পৃথিৱী নহয় আৰু কম্পিউটাৰৰ দ্বাৰা নিৰ্মাণ কৰা পৃথিৱী নহয়, বা মানৱ জাতিও কম্পিউটাৰৰ দ্বাৰা নিৰ্মাণ কৰা নহয়। আৰু শেষত ক'ম, সকলোৱে নিশ্চয় শব্দটো শুনিছে, হেৰিডিটি, অৰ্থাৎ বংশগতি। বংশগতিৰ দ্বাৰা এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ বিভিন্ন চৰিত্ৰসমূহ ট্ৰেন্সফাৰ যোৱাৰ উপৰিও বিভিন্ন নতুন চৰিত্ৰৰ সংযোগ হয়। অৰ্থাৎ যদি আমাক বনালেহেঁতেন কাল্পনিকভাৱে, তেতিয়াহ'লে সেই ক্ষমতা আমাক নিদিলেহেঁতেন। ইয়াৰ উপৰিও পৰিৱেশৰ লগত খাপ খুৱাই ল'ব পৰা ক্ষমতা, সেইখিনিতো আছেই। গতিকে এতিয়া আমি এক অৰ্থত এইটোত ক'ব পাৰোঁ বা এইটো সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে
পৃথিৱীখন কাল্পনিক নহয়, মানৱ জাতি কাল্পনিক নহয়, পৰিৱেশ কাল্পনিক নহয়, ইয়াৰ সঁচা অস্তিত্ব আছে। এই বিষয়টো ইমানতে সমাপ্ত হৈছে। ইয়াৰ পিছৰ ভিডিঅ'খিনিত এনেদৰে আমি বিজ্ঞানৰ সৰু বৰ কিছুমান কথা, কিছুমান কাম থাকে যিখিনিৰ আমি বিজ্ঞানসন্মতভাৱে ব্যাখ্যা কৰিব পাৰোঁ, সেই ব্যাখ্যা লৈ আনিম। গতিকে ভৱিষ্যতলৈকে এনেকুৱা ধৰণৰ বিভিন্ন বিজ্ঞানৰ ব্যাখ্যা পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰথম, তাৰপিছত ভিডিঅ'টো ভাল লাগিলে লাইক আৰু বেয়া লাগিলে ডিছলাইক। ইয়াৰ উপৰি কমেণ্টত আমি কেনেদৰে আৰু ভাল ভিডিঅ' বনাব পাৰিম বা কিবা প্ৰশ্ন সুধিবলগীয়া আপোনালোকৰ আছে নেকি বা কিবা উপদেশ থাকিলে আমাক দিব পাৰিব। আজি আপোনালোকলৈ মই এটা প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নটো লজিক, ভাবি পেলাই উত্তৰ দিবলগীয়া প্ৰশ্ন। প্ৰশ্নটো চাওক আৰু উত্তৰ কমেণ্টত জনাব। আৰু তাৰ শুদ্ধ উত্তৰ, প্ৰশ্নটোৰ যিটো শুদ্ধ উত্তৰ হ'ব, সেই শুদ্ধ উত্তৰটো কাইলৈ ভিডিঅ'টোত প্ৰকাশ পাব। প্ৰত্যেক দিনা এটা এটা ভিডিঅ' আপলোড দিয়া হয়, গতিকে কাইলৈ ভিডিঅ'টোত সেই উত্তৰটো প্ৰকাশ পাব। এতিয়া আহকচোন প্ৰশ্নটো কি জানি লওঁ। এজন ডাক্তৰ আৰু এজন ল'ৰাই মাছ ধৰি আছে। ল'ৰাজন ডাক্তৰজনৰ পুতেক, কিন্তু ডাক্তৰজন ল'ৰাজনৰ বাপেক নহয়। কেনেকৈ সম্ভৱ? কমেণ্টত জনাব শুদ্ধ উত্তৰটো। কাইলৈ যিটো ভিডিঅ' দিয়া হ'ব সেই ভিডিঅ'টোত প্ৰকাশ পাব।